নমস্কাৰ। পাঠ কৰিব লৈছোঁ শ্ৰদ্ধাৰ কবি নৱকান্ত বৰুৱা ছাৰৰ কবিতা মই আৰু মোৰ গেটে। মোৰ নাতিনী অনুসূয়া, মাতৃভাষা জাৰ্মান, পিতৃভাষা অসমীয়াই। মই ক'লোঁ তাইক, গেটেৰ পৰা পঢ়ি শুনাচোন দুলাইনমান। হাঁহি মাৰি পলালে তাই। মই বুজিলোঁ কাৰণ। অপাত্ৰত দান কৰাটো সকলো ক্ষেত্ৰতেই বাৰণ। নাজানো মই জাৰ্মানীত এই যোজনা আছেনে নাই। গৰুৰ আগত টোকাৰি বাই কাণ জোকাৰি ঘাঁহ খায়। ধৰিলোঁ মোৰ ভতিজা বোৱাৰী এলিক। ওঁঠখন তাই ঘূৰণীয়াকৈ ই এটাৰে ক'লে, গেটে। চকুত দেখিলোঁ লাজ হনা এটা জিলিক। পুৰণি লেখক, মহান লেখক, সিমান চিনাকি নাই মোৰ সৈতে। তথাপি তাই পঢ়ি শুনালে পাঠকক্ষৰ দৃশ্যটো। ভাষা নুবুজিলোঁ, সুৰত দেখিলোঁ বিষৰ চিচা ফাউষ্টে লৈছে তুলি। তাৰ পিছতেই বাজি উঠিল ইষ্টাৰৰ গান। মনৰ কাণে শুনিলে, যীশুৰ হ'ল পুনৰুত্থান। ৰাণুৱে মাতিলে, এখুদ দাইটি, চাহ খোৱাহি আহা। এলিৰ লগৰ আবেলিটো হ'ল মোৰ চিৰকালৰ বেহা। এই কথা বুজিলোঁ মই, ভাষাৰ বাঘজৰী, সহজতে ছিঙে যদি প্ৰীতিৰ এনাজৰী। মনৰ কোনোবাখিনিতে আমি বিচাৰি পাওঁ, সেই জৰীৰে গেটেৰ সতে আহিলোঁ নৰক ঘূৰি। মুক্তি পালোঁনে? নেজানো ভাই। যুক্তি ৰবীন্দ্ৰনাথৰ বন্ধনতেই আছে হেনো, মুক্তি চিৰকালৰ। এটা কথা কৈ থওঁ মই, গেটেৰ মোৰ সতে বেলেগ ভাষাৰ পৰ্দাখনৰ আঁৰৰ পৰা সকলো কথা অসমীয়াতেই পাতে। ওখ মানুহ, ওপৰৰ পৰা কয়। বহুত কথাই নাপাওঁ বুজি। সেইখিনিকে অলপ আগতে বলকিয়াছিলোঁ, অলপ ঘঁহি মাজি। এই কথাটো জানো মাথোন, গেটেৰ মই কৰিব নোৱাৰোঁ হানি। অক্ষম ভাষাটো জিলিকি থাকিব বিশ্বমনৰ বাণী, নহ'লেও বাণীৰ প্ৰতিধ্বনি।